জীৱনকালত কৰিবলৈ সক্ষম হোৱা নাই। এনেকুৱা ধৰণৰ চৰিত্ৰ হনন কৰাৰ দৰে এনেকুৱা ধৰণৰ কথাবোৰ মন্তব্যবোৰ আগবঢ়াই আছে, সেইটো সকলোৱে দেখিছোঁ। মই প্ৰায় কৈ আছোঁ যে ইয়তখনত থকা প্ৰতিজনেই দোষী আমাৰ চকুত, আৰু আইনী ব্যৱস্থাই কেনেদৰে ব্যৱস্থা লৈ পেলাই তেওঁলোকক এতিয়া সাক্ষ্য ল'ব কি হয়, মুঠতে দোষীয়ে আমাৰ চকুত, সকলোৰে চকুত। গতিকে তেওঁলোকে কেনেকৈ দোষী প্ৰমাণিত হয় আৰু কেনেদৰে শাস্তি পায় সেইখিনি আইন প্ৰক্ৰিয়াই সেইখিনি আগবঢ়াই লৈ যাব বুলি আমাৰ অন্তত দৃঢ় বিশ্বাস আছে। কিবা নহয় কিবাকৈ সকলো দোষীয়ে শাস্তি পাব লাগে। ন্যায় ব্যৱস্থাৰ ওপৰত আশা আছে, আৰু তাৰ বাহিৰে অন্য উপায়োতো নাই। আমিতো সাধাৰণ মানুহ, আমি কেনেকৈ নহ'লে ন্যায় আজৰি আনিব, সেইটোতো আমিতো ন্যায়ৰ গণ্ডিৰ মাজত থাকি এটা প্ৰক্ৰিয়াৰ গণ্ডিৰ মাজত থাকি আইনী প্ৰক্ৰিয়াটো তাৰ মাজতে আমি ন্যায় বিচাৰিব লাগিব, আৰু সেইটো আমি দেশৰ নাগৰিক হিচাপে আমি শান্তিৰে সেই বস্তুটোৱে বিচাৰিছোঁ। আমি আশাৰে এতিয়াও বাট চাইছোঁ, আৰু আশা কৰিছোঁ অসমৰ ন্যায় ব্যৱস্থাই অন্তত জুবিনক কেতিয়াও গাফিলতি নকৰে, আৰু সেইটো আমি সম্পূৰ্ণ যিটো ন্যায় হ'ব লাগে সেইটো আমি পামেই। আমি সকলোৱে বিচাৰি আছোঁ ন, অসমৰ কোটি কোটি জনতাই বিচাৰি আছে।